এইটো ভিডিঅ' আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ওচৰ পাবগৈ লাগিব। যিমান পাৰে শ্বেয়াৰ কৰক। এই ফটোখন দেখিছে, লাজ পাব লাগে। এই চৰকাৰখনে আমাৰ ভগৱান, আমাৰ অসমৰ সম্পদক উচিত সন্মান দিব পৰা নাই। কেইকোটি টকা লাগে? কিমান টকা লাগে? এয়া বুৰ্জ খালিফাত এনেদৰে লগাই দিবলৈ কিমান লাগে? 1 কোটি টকাতেতো হৈ যায়, মোটামুটি হৈ যায়। ইমান কোটি কোটি টকা বৰবাদ কৰি থাকে, এইটো কিয় কৰিব নোৱাৰিলে? এখেতক এনেকুৱা ধৰণৰ সন্মান কিয় দিব নোৱাৰিলে? যেতিয়া তেখেত আহিছিল কি সন্মান দিলে? একো ভালকৈতো একো নহ'লে। এতিয়া কিমান ভাল লাগিলে হয় যদি এনেদৰে জুবিনদাৰ ফটো বুৰ্জ খালিফাত যদি ডুবাই তোলাই থকা হয়। কিমান ডাঙৰ কথা। বিশ্বত তেখেতৰ নামটো এতিয়াতো জিলিকি আছে, আৰু বেছি জিলিকিলে হয়, আৰু বেছি গৌৰৱৰ কথা হ'ল হয়। এতিয়া মানুহে এডিট কৰি কৰি দিছে, এইটো বেলেগ কথা। যিমান সন্মান দিব লগা আছিল বৰ্তমান সময়ত দিয়া নাই চৰকাৰখনে। নাজানো কিয়, কি কাৰণে এনেকুৱা হৈছে। এতিয়াও সময় আছে, দিয়ক তেখেতক। যিমান পাৰে সন্মান দিয়ক। অসমৰ সম্পদ হয় তেখেত। এনেকুৱা মানুহ দ্বিতীয়বাৰ বিচাৰিলে অসমত নেপাব। সময় থাকোঁতে মানুহক সন্মান দিব লাগে, সময় থাকোঁতে।